হেল্ল' বন্ধুসকল, আজি আমি 2018 বৰ্ষৰ ডিচেম্বৰ মাহত হৈ যোৱা চিটেট পৰীক্ষাৰ অসমীয়া কাকতখনৰ আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। 2018 বৰ্ষৰ ডিচেম্বৰ মাহত হৈ যোৱা চিটেট পৰীক্ষাৰ লেংগুৱেজ 1ৰ অসমীয়া কাকতৰ কেইটামান প্ৰশ্নৰ উত্তৰ সৈতে লৈ আহিছোঁ। আহকচোন প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, শিকাৰুৰ যেতিয়া বানান আৰু বিৰাম চিহ্ন অৰ্থাৎ পাঞ্চুৱেশ্যন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া সিহঁতৰ অপশ্যন 1 শিকন ক্ষমতা তীক্ষ্ণ হয়, অপশ্যন 2 শুদ্ধতা বা নিখুঁততা উন্নত হয়, 3 সলসলীয়াকৈ ক'ব পৰা ক্ষমতা তথা অনৰ্গলতা বৰ্ধিত হয় আৰু অপশ্যন 4 দিছে সৃষ্টিশীলতাই পুষ্টি পায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব শুদ্ধতা বা নিখুঁততা উন্নত হয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন আছে, ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদ অৰ্থাৎ কনষ্ট্ৰাকটিভিজমৰ অৰ্থ হৈছে অপশ্যন 1 ছাত্ৰ-ছাত্ৰীসকলে বৈসাদৃশ্যমূলক বিভিন্ন ধৰণৰ নমুনা অধ্যয়ন কৰি এটা উপযুক্ত সমাধানত উপনীত হয়, অপশ্যন 2 দিছে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰি নিজৰ সূত্ৰৰ সৃষ্টি কৰে আৰু অপশ্যন 3 ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিকন সামগ্ৰী প্ৰস্তুত কৰে আৰু প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। এয়া হৈছে কনষ্ট্ৰাকটিভিজম অৰ্থাৎ সংগঠনবাদৰ ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদ অৰ্থাৎ কনষ্ট্ৰাকটিভিজমৰ অৰ্থ। নেক্সট কুৱেশ্যনলৈ আহোঁ। 93 নম্বৰ কুৱেশ্যনটো দিছে, ভাৰতৰ আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? অপশ্যন 1 দিছে এই বিষয়ে মানুহৰ অজ্ঞতা, সা-সুবিধাৰ অভাৱ, এই ধাৰণাত থকা দ্ব্যৰ্থকতা আৰু অপশ্যন 4 দিছে অনুবাদৰ জটিলতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই বিষয়ে মানুহৰ অজ্ঞতা। ভাৰতৰ আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? এই অপশ্যনকেইটাৰ ভিতৰত হ'ব এই বিষয়ে মানুহৰ অজ্ঞতা। নেক্সট কুৱেশ্যন, ভাষা আহৰণ হৈছে কেৱল প্ৰয়োজনীয় শব্দ সম্ভাৰৰ ব্যৱহাৰ, শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিৱেশক উদগনি যোগোৱা এক কৌশল, ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাগত পদ্ধতি, অপশ্যন 4 দিছে মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ প্ৰক্ৰিয়া। ইয়াৰ অৰ্থাৎ ভাষা আহৰণ হৈছে মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিক্ষাৰ এক প্ৰক্ৰিয়া। আমি পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে? শ্ৰুতলিপি দি, শিশুহঁতক পৰিপাটিকৈ লিখিবলৈ দি, মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু সিহঁতক নিজৰ ভাষাত লিখিবলৈ দি, আৰু অপশ্যন 4 দিছে শিকাৰুক নিবন্ধ লিখিবলৈ দি। শুদ্ধ অপশ্যনটো আপুনি নিশ্চয় গমেই পাইছে ইয়াৰ কোনটো হ'ব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি। পৰৱৰ্তী প্ৰশ্ন, ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়? ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি, ছাত্ৰ-ছাত্ৰীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ অনুমতি দি, ভুল আঙুলিয়াই সেইবোৰ ঠাইতে শুধৰাই দি,
আৰু কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। নিশ্চয়কৈ ইয়াৰ অপশ্যনটো আপুনি গমেই পাইছে ইয়াৰ কোনটো হ'ব। সদায় ভাষাৰ শ্ৰেণীকোঠা এটাত আমি এটা কথা পতাৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব আৰু যিমানে তেওঁলোকে কথা পাতিব বা যোগাযোগ স্থাপন কৰিব তেতিয়া ভাষা এটা বিকাশ বা সলসলীয়াকৈ ক'ব পাৰিব, ভাষা এটা শিকিব পাৰিব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নম্বৰ 4, কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা বৃদ্ধি কৰিব পৰা যায়। পৰৱৰ্তী প্ৰশ্ন, এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটাৰ আৰম্ভণি হয়। শিকিবলগীয়া বিষয়বোৰৰ তালিকা প্ৰস্তুতকৰণত সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ-ছাত্ৰীক কাৰ্য দি অনুপ্ৰাণিত কৰি পাঠটোৰ প্ৰসংগ উত্থাপন কৰি আৰু অপশ্যন চাই দিছে ব্লেকবোৰ্ডত লিখি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ-ছাত্ৰীক কাৰ্য দি অনুপ্ৰাণিত কৰি। পৰৱৰ্তী প্ৰশ্ন, নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে এক আদেশাত্মক কাৰ্য, এক নিৰ্দেশমূলক কাৰ্য, এক ননৰ্থক কাৰ্য আৰু অপশ্যন চাই দিছে এক সৈদ্ধান্তিক কাৰ্য। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নম্বৰ 2, এক নিৰ্দেশমূলক কাৰ্য। নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে এক নিৰ্দেশমূলক কাৰ্য। পৰৱৰ্তী প্ৰশ্ন, ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? স্পষ্ট ব্যাখ্যাৰ দ্বাৰা, নম্বৰ 2 দিছে নিৰলে বা একান্তত, নম্বৰ 3 দিছে একত্ৰিত ধৰণে আৰু নম্বৰ 4 দিছে অনুকৰণৰ দ্বাৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব একত্ৰিত ধৰণেৰে। পৰৱৰ্তী প্ৰশ্ন, ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেদৰে অতিক্ৰম কৰিব পৰা যাব? শ্ৰেণীকোঠাত ডাঙৰকৈ শব্দ কৰি পঢ়ি নাট্যকাৰ্যৰ মাজেৰে এনে কাৰ্য দিব লাগে য'ত শিশুহঁতে ইটোৱে সিটোৰ লগত কথা পাতে, ভুলবোৰ ঠাইতে শুধৰাই দি আৰু অপশ্যন চাই দিছে ভাষা বিশেষজ্ঞৰ সহায় লৈ বিশেষ কাৰ্য বা গতিবিধিৰ আয়োজন কৰি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব শ্ৰেণীকোঠাত ডাঙৰকৈ শব্দ কৰি পঢ়ি। পৰৱৰ্তী প্ৰশ্ন, প্ৰশ্নকাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত চকু ফুৰাইছে। প্ৰশ্নকাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে? অপশ্যন 1, বিষয়বস্তু সামৰি লোৱাত, প্ৰশ্নবোৰৰ প্ৰকাৰত, অপশ্যন 3, বিশ্বাসযোগ্যতাত আৰু বৈধতাত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বৈধতাত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয়? বৰ্ণ আৰু শব্দ চিনি পোৱাত, অপশ্যন 2, বানানৰ সামঞ্জস্যত অসুবিধা, অপশ্যন 3, পঠনৰ গতি আৰু অনৰ্গলতাত অসুবিধা আৰু অপশ্যন 4 দিছে শব্দ আৰু ধাৰণা বুজি পোৱাত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বানানৰ সামঞ্জস্যত অসুবিধা। পৰৱৰ্তী প্ৰশ্ন, ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াত 4টা উক্তি দিছে। প্ৰথমটো উক্তি হৈছে প্ৰতিটো ভাষাৰে নিজস্ব গঠন থাকে। অপশ্যন 2 দিছে সংস্কৃতি আৰু সভ্যতাৰ লগত ভাষা সম্পৰ্কিত আৰু অপশ্যন 3, ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে। অপশ্যন 4, ভাষা সংশ্লেষণৰ পৰা বিশ্লেষণলৈ যায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে। পৰৱৰ্তী প্ৰশ্ন,
তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা সক্ষম কৰি তোলে? অপশ্যন 1 শিক্ষকৰ সৈতে সমস্বৰে পাঠ্যপুথিৰ অন্তৰ্গত কাহিনী এটা পঢ়া। অপশ্যন 2 শব্দৰ শুদ্ধ উচ্চাৰণ সমস্বৰে অনুশীলন কৰা। এককভাৱে পদ্য মুখস্থ কৰি আবৃত্তি কৰা। অপশ্যন 4 দিছে প্ৰিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব প্ৰিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা। শেষৰটো প্ৰশ্ন আগবঢ়াইছোঁ। দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে অপশ্যন 1 দিছে আগ্ৰহ উদ্বেগ কৰা, নিৰ্দিষ্ট বিষয় বৰ্ণন জনা, বিস্তৃত পাঠ, আৰু 4 নম্বৰ অপশ্যন দিছে তথ্য বিচৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নিৰ্দিষ্ট বিষয় বৰ্ণন জনা।